নমস্কাৰ, মই ৰিপৰ্টাৰ সোমেশ। আজি চাই আছে আমাৰ পিছত চাই আছে সিয়ে আৰ্চিতা ফুকন, যিটো এই যে অসমৰ ছোৱালী আমেৰিকা যাই কিনে জনি সিংৰ লগত ভিডিঅ' বনাব। আজি ভিডিঅ' আহি আছে। আজি আহি তোমালোকে যিটো চাইছে ট্ৰেইলাৰ, সেইটোৱে হ'ল আৰ্চিতা ফুকন, মোৰ অসমৰ ছোৱালী। সি মোৰ লগত আছে। আহক তাৰ মুখৰ পৰা কিবা শুনি লওঁ। কিয় সি পৰ্ণ জগতত গ'ল আৰু সেইবোৰ আপোনালোকক গোটেইবিলাক ডিটেইলছ শুনাম, আহক। তো মেডাম, হয়, আপুনি হয় আৰ্চিতা ফুকন? হয়, নমস্কাৰ, মই আৰ্চিতা ফুকন। তো আপোনালোকে মোক যিটো ভাবি আছে, হয় ময়ে আৰ্চিতা ফুকন। তো ময়ে পৰ্ণ জগতত আহিছো। তো হয়, কওক। আপুনি পৰ্ণ জগতত আহিছে কিমান দিন হ'ল? চাওক, মই বহুত দিনৰ পৰাই পৰ্ণ জগতত আছো, কিন্তু ইমান দিনলৈকে মই ভিডিঅ' চিডিঅ' বনোৱা নাই। কিন্তু এতিয়া মই ভাবিছো যে না, মই ডাইৰেক্ট পৰ্ণ ভিডিঅ' বনাম। এতিয়া কাৰ লগত ভিডিঅ' বনাব? চাওক, আমাৰ অসমত মই থাকিছো, অসমৰ মানুহক মই চাইছো, সিমান সৰু সৰু না, আমাক ভাল নালাগে। কিন্তু চাওক, আমাৰ ইমান ডাঙৰ ডাঙৰ কলা বেগুনৰ নিচিনা ইমান মুঠা মুঠা চাইজৰ লাগিব, ইমান চাইজৰ লাগিব, সেইটো মানে মোৰ ভাল লাগিব। তো সেইকাৰণে মই ভাবিছো মই ডাইৰেক্ট জনি সিংৰ লগত, নহলে বেলেগ ইমান আফ্ৰিকান মানুহৰ লগত মানে মোক মানে একদম মজা দিব পাৰিব। লাগে ইমান ডাঙৰ ডাঙৰ লাগিব, মোক মজা ভাল। আৰ্চিতা ফুকন এইটোৱে বুজাই আছে আমালোকক, এই অসমৰ মানুহ দি কাম নহয়, অসমৰ মানুহ দি কাম নহয়। সি গৈছে আমেৰিকা, ময়ো আজি আমেৰিকা আহিছো। আমেৰিকা আহি কিনে আৰ্চিতা ফুকনৰ লগত লগ হলো। মোৰ অসমৰ মানুহ, সেইকাৰণে আহিলো। আহি কিনে কেইটা প্ৰশ্ন কৰিম বুলি ভাবছো। তাৰপিছত হ'ল আপোনাৰ যিটো ভিডিঅ' ট্ৰেইলাৰ চালো, সেইটো ভিডিঅ'টো কেতিয়া আপোনাৰ ৰিলিজ হ'ব? চাওক, আমাৰ যিটো ট্ৰেইলাৰ আছিলে, ট্ৰেইলাৰটো মানে মই ভাবিছো যে দিম। ট্ৰেইলাৰ মানে ভাল লাগে। এইটো আমাৰ এটা মানে ধুনীয়া সোৱাদ যেন লাগে, সেইকাৰণে মানে মোক ভাল লাগি আছে আপুনি আহিছে। তো মানে মই ভাবছো যে ভিডিঅ' এটা দিম মই জনি সিংৰ লগত মোৰ ভিডিঅ'টো আহি আছে। তো বহুত জনি সিং অকল নহয়, 5টা মান মাল থাকিব। মানে মোৰ যিকেইটা মানে পাড়া 5টা থাকিব। তো মানে যিকেইটা মানে মোৰ মানে লগাব পৰা যিকেইটা ঠাই আছে, তো সব কেইটাত দিব। মানে কোনেও যাতে বহি নাথাকে, মোক তেওঁলোকে এনজয় কৰক, ময়ো যাতে এনজয় কৰিব পাৰো ভালদৰে। সেইকাৰণে মই ভাবছো যে মই অতি সোনকালে মোৰ পৰ্ণটো আহি আছে, আপোনালোকে চাব। তো অসমৰ গাইজ, আপোনালোকক কৈ আছো ধৈৰ্য সহকাৰে আপোনালোকে আমাৰ ভিডিঅ'টো চাব। হয়, ময়ে আৰ্চিতা ফুকন হয়। তো 5জন থকা মানুহৰ লগত মোৰ এটা পৰ্ণ হ'ব, মানে একদম ইমান মুঠা মুঠা চাইজৰ, ইমান ডাঙৰ ডাঙৰ লাগিব। আপোনালোকে চাই থাকিব। তাৰপিছত এইটো মোৰ আৰ্চিতা ফুকন হয়। আৰ্চিতা ফুকন মোৰ অসমৰ গৌৰৱ কৰি আনিছে। আৰু সেই তাৰ নিচিনা আৰু কেইটা ছোৱালী থাকিলে মোৰ অসমৰ মানুহ অসমত থকা টান হৈ যাব। এমন চেদুন্নি মাগি